নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ চেনেলটো অৰ্থাৎ মোৰ চেনেলটো আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে। তো বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত হোৱা এখনি নতুন ধাৰাবাহিক হৈছে পাখি, আৰু এই পাখি ধাৰাবাহিকখনত অভিনয় কৰা মুখ্য চৰিত্ৰ মইনা। আৰু এই মইনাৰ আচল পৰিচয় কি, তেওঁৰ আচল নাম কি, তেওঁৰ ঘৰ ক'ত, এই সকলোবোৰ জনাম আজিৰ এই ভিডিঅ'টোত। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হোৱা নতুন ধাৰাবাহিক পাখি ধাৰাবাহিকখনৰ মইনা বা মোৰ আচল নাম হৈছে উপাসনা প্ৰিয়ম। উপাসনা প্ৰিয়মৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্ম তাৰিখ হৈছে 23 মাৰ্চ। অভিনেত্ৰী উপাসনা প্ৰিয়মৰ ঘৰ হৈছে পাঠশালাত। তেওঁ পৰিয়ালত আছে মাক দেউতাক আৰু এজন দাদায়েক। তেওঁৰ পিতৃৰ নাম হৈছে উৎপল শৰ্মা আৰু মাতৃৰ নাম হৈছে গীতাঞ্জলি শৰ্মা। আৰু উপাসনা প্ৰিয়মৰ নিকনেম হৈছে মামু। এইবাৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ অভিনেত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। অভিনেত্ৰীগৰাকীৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল পাঠশালা শিক্ষাপীঠত, আৰু তেওঁ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে ভট্টদেৱ একাডেমীত। আৰু তেওঁ বৰ্তমান মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে কটন বিশ্ববিদ্যালয়ৰ পৰা। অভিনেত্ৰী উপাসনা প্ৰিয়মে পোনপ্ৰথমবাৰৰ বাবে ধাৰাবাহিকত অভিনয় কৰা ধাৰাবাহিকখনৰ নাম হৈছে দুটি মনৰ জোনাক। ৰং টিভিত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখনৰ যোগেদি উপাসনা প্ৰিয়মে নিজৰ অভিনয়ৰ জৰিয়তে অসমবাসীৰ মাজত জনপ্ৰিয় হ'বলৈ সক্ষম হয়। আৰু তাৰ আগতে তেওঁ এখন শ্বৰ্ট ফিল্মত অভিনয় কৰিছিল, আৰু তেওঁ বহুতো মিউজিক ভিডিঅ'তো অভিনয় কৰিছে। অভিনেত্ৰী উপাসনা প্ৰিয়মক আপোনালোকে কোনে ভাল পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বৰ্তমানে অভিনেত্ৰীগৰাকী প্ৰেমৰ সম্পৰ্কত আছেনে নাই বা কাৰ সৈতে আছে ইতিমধ্যে গম পোৱা নাই। যদিহে গম পাওঁ আপোনালোকক নিশ্চয় জনাম। বন্ধু বান্ধৱীসকল, এইগৰাকী ধুনীয়া মোহময়ী অভিনেত্ৰীৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় নিশ্চয় এটি কমেণ্ট কৰিব। লগতে অভিনেত্ৰীগৰাকীৰ বাবে এটি লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, তেওঁৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিল, আৰু লগতে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট লগ পাম এটি নতুন বায়োগ্ৰাফিৰ ভিডিঅ'ৰ সৈতে। আজিলৈ হেল্ল' ধন্যবাদ। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ সুন্দৰ ভিডিঅ'ৰ বাবে। আজিলৈ ধন্যবাদ।